ফ্ৰেণ্ডছ নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। ভণ্টিহঁত আহিছিলে যে 3 দিনমান থাকিলে আমাৰ ঘৰত। আজি যাবগৈ সিহঁতে ওলাই গৈ একদম ৰেডি হৈ গ'ল, ভাত পানীও খোৱা হৈ গ'ল আৰু এতিয়া যাবগৈ ওলাইছে সিহঁতে। আমি অলপ ৰাস্তালৈ আগবঢ়াই থৈ আহোঁ, তাকে যাব ওলাইছোঁ। তো ঠিক আছে, ভিডিঅ'টো চাই থাকক সকলোকে। এয়া ভণ্টি যাব ওলাইছে আৰু ইফালে এই ছোৱালী। ৰ'দডাল খুব দিছে, ছাতি এটা দি দিছোঁ সিহঁত দুইজনীকে ল'বলৈ। হা আগবঢ়াই থ'লোঁ, এতিয়া আহি আছোঁ ঘৰলৈ আমি। ছোৱালীক মাহঁতৰ ঘৰলৈ পঠাইছোঁ এপাক, কাৰণ ভণ্টি ছোৱালীও গুচি গ'ল, তাইও ঘৰত এতিয়া বেয়া লাগিব মনটো। মাহঁতৰ ঘৰলৈকে পঠিয়াই দিছোঁ, তাই ককায়েকৰ লগত খেলিব পাৰিব অলপমান। বাই ভনী থাকিলে সঁচাই খুব ভাল লাগে। ঘৰত যেতিয়া আহে মনৰ কথা সুখ দুখ চব পাতিব পাৰি, শ্বেয়াৰ। ঠিক আছে, মই ঘৰ পাই গ'লোহি আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে। কোনোবা আহিছে, মই কলিং বজাইছে। পাৰ্চেল নেকি? হয়, আপোনাৰ কাজল শইকীয়া। কাজল শইকীয়া, কিমান চাইজ? 275। নাই, আমাৰ ছাৰে কিবা অৰ্ডাৰ দিছিলে, তাকে আহিছে। জানো কি আহিছে, ময়ো নিজে নাজানো। থৈ দিওঁ। এতিয়া কাম চামো একো কৰিবলৈ মন নাযাব নহয়। ভণ্টি আছিল কাৰণে ভাল লাগি আছিলে মনটো। মই বাচন কেইটামান আছিলে, বাচনকেইটা ধুই লৈ পেলাই অকণমান ৰেষ্ট কৰিম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ পুনৰ। ঠিক আছে। এতিয়া আবেলি 5:30 বাজিছে আৰু মই চাহ একাপ আনিছোঁ খাবলৈ, লাল চাহ। এতিয়া মই এফালে যাব ওলাইছোঁ, মানে কেঁচুৱা হোৱাৰ খবৰ এটা ল'বলৈ যাওঁ। বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা ওচৰতে। কাপোৰ কানি নাই কিনা, বহুতেই কাপোৰ কানি দিয়ে। মই লৈছোঁ বেবী ৱাইপছ এটা আৰু পেম্পাৰ্ছ এটা। আৰু ইয়াৰ লগে লগে ময়ো আপোনালোকৰ পৰা বিদায় ল'লোঁ। যিসকলে মোৰ ভিডিঅ'টো চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।